কি গ্যারান্টি দিছে না কি? 2 বছর গ্যারান্টি আছে, 2 বছর। 2 বছৰৰ গ্যারান্টি। 3500 টাকা দাম আছে। দাম কিমান আছিলে? 35। 35 মানে এইটো লৈছো মই একটা আৰু একটা লং পেন লৈছো। হে গাইস, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই গৈ আছো মাছ খোৱা। আজি মাছ খোৱাটো আমি কিহৰ কাৰণে গৈ আছো? নেপালীৰ কিবা ফাংচন হৈ আছে বোলে, তাত আমি ঘূৰিবলৈ যাম। আৰু লগতে মোৰ লগত আছে একটা লগৰীয়া আৰু দুজন মিলি কিনে তাত যাম। আৰু লগতে বেলেগ লগৰীয়াবিলাক অথনিয়ে গ'ল, আমি ইয়াত ৰৈ গৈছো মানে। আৰু এতিয়া মই দুজন গৈ আছো আমি ইয়াৰ পৰা। আজি মোক কিবা হেণ্ডচাম দেখি পাই আছে। একচুৱেলি আজিৰ আমাৰ প্লানটো আছিলে পিকনিক খাবলৈ, কিন্তু পিকনিক খোৱা যোৱা নহ'ল, কেঞ্চেল হৈ গ'ল। সেইকাৰণে আমি এতিয়া পিকনিক খোৱাটো কেঞ্চেল হৈ গ'ল। আৰু তাৰপিছত কি কৰিম বহি কিনে এনে বৰিং হৈ যাব বুলি আমি গৈ আছোঁ তাত মাছ খোৱাত আমাৰ নেপালীৰ মানে ফাংচন হৈ আছে। তাত তিলক নেৱাৰ আহি আছে মানে নেপালীৰ, হয়তো চবে গম পায়, পুৰণা ছিংগাৰ হয়। সেইকাৰণে তাক আমি এনে লগ কৰিব গৈ আছোঁ। ভিডিঅ'টো চাই থাকক। ইয়াত আপোনালোকে চাব পাৰে ৰাস্তাটো একেবাৰে বেয়া, মানে নতুনকৈ বনাই আছে ইয়াত। মানে আগতে 1 ৱে আছিলে, এতিয়া হ'ব ইয়াত 2 ৱে। তেতিয়া বঢ়িয়া হ'ব মানে 2 ৱে হ'লে মানে এতিয়া ৰাস্তাৰ কাম চলি আছে ইয়াত। আপোনালোকে চাব পাৰে। মোৰ আগৰ পৰাই ড্ৰিম আছে একটা, মানে হেলমেটত গোপ্ৰ লগাই কিনে ৰাইড কৰিবলৈ, মানে মটো ভ্লগিং কৰিব একদম ড্ৰিম আছে আগৰ পৰাই। মানে একদিন হ'লেও এইটো পূৰা কৰিমেই আৰু, মানে গোপ্ৰ লগাই কিনে একদম হেলমেটত লগাই কিনে ফুৰিম আৰু মটো ভ্লগিং কৰিম। এইটো মোৰ ড্ৰিম হয় মানে। আপোনালোকে চাব পাৰে এইখন ব্ৰিজ মানে হিলা, ইয়াত পূৰা পুৰণা হৈ গ'ল, সেইকাৰণে ইয়াত ব্ৰিজটো হিলি থাকে। সেইকাৰণে এইটো নতুন ইয়াত বনাই আছে ব্ৰিজটো, আপোনালোকে চাব পাৰে। এই জীয়াঢল নদী এইটোৱে হয়, মানে বেলেগ ব্ৰিজ বনাই আছে ইয়াত। এইটো বেছি পুৰণা হৈ গ'ল, কাৰণ ইয়াত পূৰা হিলি থাকে। চাই লওকচোন, গাড়ী চাড়ী আহিলে মানে পূৰা হিলে মানে, সেইকাৰণে বেলেগ ব্ৰিজ বনাই আছে। একচুৱেলি আমি ব্ৰিজৰ ভিডিঅ' কৰি আছিলোঁ, তাৰপিছত মানে ব্ৰিজটো বহুত হিলি থাকে মানে, সেইকাৰণে ব্ৰিজত মানে বহুত ভয় লাগি কিনে আমি এতিয়া ওলাইছোঁ জাষ্ট। আপোনালোকে চাব পাৰে ইয়াত ভয় লাগি গ'ল মানে, কাৰণ পুৰণা ব্ৰিজ হৈ গ'লে এইটো বহুত হিলি থাকে মানে। সেইকাৰণে তাত নতুন ব্ৰিজ যি বনাই আছে, পুৰণা ব্ৰিজ হোৱাৰ কাৰণে, হিলাৰ কাৰণে। আপোনালোকে চাব পাৰে। আমাৰ ওচৰত আছে ছোৱালীবিলাক, চাব পাৰে, ধুনীয়া ছোৱালী। এইটো আগত ধেমাজি যোৱা ৰাস্তা, আৰু এইটো ৰাইট চাইডে আমি যাওঁ মাছ খোৱা। আপোনালোকে চাব পাৰে, ইফালে ধেমাজি যায় আৰু ইফালে এতিয়া আমি গৈ আছোঁ মাছ খোৱা। আগে পিছে মই একবাৰ যোৱা নাই, কিন্তু ফাৰ্ষ্ট টাইম হয় মানে, আমি দুজনে ফাৰ্ষ্ট টাইম হয়। কাৰণ লগৰীয়াবিলাক তাত আছে, সিহঁতক ফোন মাৰি আমি গৈ আছোঁ মানে এতিয়া। আপোনালোকে চাব পাৰে মাছ খোৱা যোৱা ৰাস্তাটো এইটোৱে হয় মানে। এই আগত পিছপিনে গৈ কিনে আপুনি ধেমাজিৰ পৰা অলপ আহি কিনে লেফ্ট চাইড সোমাব লাগে মানে মাছ খোৱা যাবৰ কাৰণে। এতিয়া আমি ইফালে গৈ আছোঁ, লগৰীয়াবিলাক তাতে আছে, আমি সিহঁতক ফোন মাৰি কিনে গৈ আছোঁ মানে এতিয়া। হেই গাইজ, আপোনালোকে চাব পাৰে বৰ্তমান আছোঁ মই মাছ খোৱা চাৰিআলি। ইয়াত কাপোৰ কানি ল'ব আহিছিলোঁ মানে এনে চাই কিনে আমি সোমাইছোঁ মানে কেনেকৈ আছে কাপোৰবিলাক বুলি। জোতা একটা ল'লোঁ আৰু একটা লং পেণ্ট ল'লোঁ। আপোনালোকে চাব পাৰে লং পেণ্টটো এনেকাই বেলেগ এটা আছে, সেইটো ল'লোঁ মানে। ইয়াত পইচাৰ খেলিমেলি হৈ আছে, কাৰণ মই গৈ আছোঁ, লগৰে ইয়াত আছে। মেইন কথাটো কি হৈছে মানে, গুগল পে' কৰিব কৈছিলে মানে, কিন্তু ফোনপে' আছে মোৰ লগত, ইয়াত কৰিছোঁ, কিবাই নহয় মানে। সেইকাৰণে ৰখি আছোঁ আমি। মালিক তাত আছে, এই বেলেগ মালিক ইয়াত আছে। আৰু ইয়াত আপোনালোকে চাব পাৰে ভাল আছে জোতাবিলাক। এটা ল'লোঁ মানে মই। জোতাটো ক'ত আছে এইটো চাব পাৰে। জোতাটো এইটো লৈছোঁ মই, কেনেকুৱা আছে কমেণ্টত জনাব। আৰু লং পেণ্ট একটা এইটো লৈছোঁ, ফকটীয়া লং পেণ্ট। দাম কিমান আছিল ইয়াৰ? এইটো লৈছোঁ মানে মই। আৰু চাব পাৰে আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা আছে। এইটো কি গ্যারান্টি দিছে না কি? 2 বছর গ্যারান্টি আছে, 2 বছর। 2 বছৰৰ গ্যারান্টি। 3500 টাকা দাম আছে। দাম কিমান আছিলে? 35। মানে এইটো লৈছোঁ মই একটা, আৰু একটা লং পেণ্ট লৈছোঁ। আৰু মাছ খোৱা ভাল লাগিছে ইয়াত, মানে ভাল বস্তুবিলাক পায়। আপোনালোকে চাব পাৰে ইয়াত একদম বঢ়িয়াকৈ। এই বাজেট আমাৰ এতিয়া ভোক লাগিছে বোলে, অলপ আমি কিবা চাউ খাই লওঁ। এই
तो ठीक है, आप लोग देख सकते हैं अभी चाउमिन है। এতিয়া ভোক লাগিছে অলপ খাই ল'ম তাত ৰেষ্টুৰেণ্টটো ইমান ডাঙৰ নহয় সৰু আছে সেইকাৰণে সৰু আছে হ'লেও আমি সোমাইছোঁ কি কৰিম উপায় নাই চাব পাৰে আপোনালোকে ভোক লাগিছে যদি সোমাবই লাগিব আপোনালোকে চাব পাৰে এইটো দলংটো একদম হাওড়াৰ ব্ৰিজ লিখীয়া একেবাৰে চব কাঠৰ আছে মানে ইয়াত মেইন দলংটোৱে ইয়াত বনি আছে মানে এইটো আগৰ পৰা কাঠৰ দলং ইয়াত আছে সেইকাৰণে বস্তুটো অলপ ভয় লগা বস্তু হয় মানে ভয় লাগে আৰু একটা ভাঙি গ'লেতো আৰু পৰি যাব চিধা মানে দলংটো অলপ মাছখোৱাৰ পৰা অলপ আগত আহি কিনে পাব দলংটো কেতিয়াবা আহিলে চাব এতিয়া আহি পালোঁ আমি ফানচাঙৰ জেগাত আপোনালোকে চাব পাৰে ইয়াত ফানচাং হৈ আছে Oi, the sound is negative. जीवन साथी जाती न जाती बड़ा पालू छाया